পৃথিৱীৰ আটাইতকৈ দামী ঘৰটো ভাৰতবৰ্ষৰ মুম্বাই চহৰত অৱস্থিত, যিটো মুকেশ আম্বানীৰ ব্যক্তিগত ঘৰ। ঘৰটো সমগ্ৰ বিশ্বতে এণ্টিলিয়া নামেৰে বিখ্যাত। এটা ৰিপৰ্টৰ ভিত্তিত ইয়াৰ মূল্য প্ৰায় $2 বিলিয়ন বুলি কোৱা হৈছে, মানে প্ৰায় 15,000 কোটি টকা। এই ঘৰটোত এনেকুৱা কি আছে যাৰ কাৰণে পৃথিৱীৰ আটাইতকৈ বিলাসী ঘৰ বুলি কোৱা হয় এণ্টিলিয়াক? সকলোবোৰ কথা আলোচনা কৰিম আজিৰ আমাৰ এই ভিডিঅ'ত। বন্ধুসকল, ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চাই থাকিব একেবাৰে শেষলৈকে। 27 মহলীয়া এই ঘৰটোৰ প্ৰথম 6 মহল কেৱল মাত্ৰ গাড়ী পাৰ্কিং কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়, য'ত 170খন কাৰ পাৰ্কিঙৰ সুবিধা আছে। মুকেশ আম্বানীৰ কাৰ কালেকশ্যনৰ ভিতৰত 190খন বিলাসী গাড়ী আছে। আপুনি জানি আচৰিত হ'ব যে এই বিলাসী কাৰ পাৰ্কিংটোৰ বাহিৰেও ঘৰটোত অন্য এটা কাৰ পাৰ্কিং ষ্টেচন আছে, য'ত মাত্ৰ আম্বানীৰ পৰিয়ালৰ গাড়ীসমূহৰ ছাৰ্ভিচ কৰা হয়। এণ্টিলিয়াৰ একেবাৰে ওপৰত 3খন হেলিকপ্টাৰ অনবৰতে মজুত থাকে। আম্বানী আৰু আম্বানীৰ পৰিয়ালে এই বাহনসমূহ ব্যৱহাৰ কৰে। এই সম্পূৰ্ণ ঘৰটোত 12টা এলিভেটৰে 24 ঘণ্টাই কাম কৰি থাকে। আম্বানীৰ পৰিয়ালৰ সদস্যৰ বাহিৰে অন্য কোনোবাই যদি এই এলিভেটৰ ব্যৱহাৰ কৰে, মাত্ৰ সেইটো ফ্ল'ৰলৈকেহে যাব পাৰিব য'ৰলৈকে এক্সেছ থাকে। ঘৰটোৰ ওপৰৰ 2টা মহলত ৰিক্ৰিয়েশ্যনেল চেণ্টাৰ মজুত আছে, য'ত ছুইমিং পুল, জিম, জুইচ বাৰ, ডান্স ষ্টুডিঅ', য়োগা ষ্টুডিঅ' মজুত আছে। ঘৰটোৰ ভিতৰত আপুনি এখন স্পা চেলুন আৰু মাছাজ বাৰো দেখিবলৈ পাব। লগতে এটা বহুত ডাঙৰ বিলাসী হলো মজুত আছে, য'ত আম্বানীয়ে বিভিন্ন উৎসৱ পাৰ্বণ পালন কৰে। ঘৰটোত এটা বৃহৎ চিনেমা হলো আছে, য'ত একেলগে 100জন মানুহে বহি চিনেমা উপভোগ কৰিব পাৰে। ঘৰৰ বাহিৰফালে স্মাৰ্ট বেলকনি মজুত আছে, য'ত আপুনি বিভিন্ন প্ৰজাতিৰ গছ দেখিবলৈ পাব। লগতে ঘৰটোৰ দেৱালতো গছ দেখিবলৈ পোৱা যায়, যাৰ উদ্দেশ্য ঘৰটোৰ দেৱাল আৰু কোঠাসমূহ ঠাণ্ডা কৰি ৰখা। গৰমৰ কথা ওলাইছে যেতিয়া এইটো জানি থওক, যি সময়ত জুন-জুলাই মাহত মুম্বাইৰ তাপমাত্ৰা 40 ডিগ্ৰী চেলচিয়াছ হয়, সেই সময়ত ঘৰটোৰ এটা কোঠাত তাপমাত্ৰা হয় -10 ডিগ্ৰী মাত্ৰ। ধুনীয়া ষ্ট্ৰাকচাৰৰ ডিজাইন চিকাগোৰ পাৰ্কিংছ এণ্ড উইল নামৰ এটা কোম্পানীয়ে কৰিছিল, আৰু ইণ্টেৰিয়ৰ ডিজাইন অষ্ট্ৰেলিয়ান কোম্পানী চিমিক গ্ৰুপে কৰিছিল। কিন্তু আচৰিত কথাটো এইটোৱে যে 4 লাখ স্কোৱাৰ ফিটৰ এই ঘৰটো মাত্ৰ 5জন মানুহ থাকিবৰ বাবেই বনোৱা হৈছিল। ঘৰটোত প্ৰায় 600জন বিভিন্ন কৰ্মচাৰী আছে, যাৰ ভিতৰত ৰান্ধনী, ড্ৰাইভাৰ, ছিকিউৰিটি ষ্টাফ, ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰো মজুত আছে। ঘৰটোত মাত্ৰ কৰ্মচাৰীসকল থাকিবৰ বাবেই এটা সম্পূৰ্ণ মহল উৎসৰ্গা কৰা আছে। পৃথিৱীৰ সকলো এণ্টাৰটেইনমেণ্ট আৰু ফেচিলিটি এইটো ঘৰত থকাৰ উপৰিও ইয়াত মন্দিৰ আৰু হিন্দু ধৰ্মৰ বহুকেইটা প্ৰতিমূৰ্তিও দেখিবলৈ পাব আপুনি। মুকেশ আম্বানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ চেয়াৰমেন, আৰু কেৱল মাত্ৰ ভাৰততে নহয়, সমগ্ৰ এছিয়াতে মুকেশ আম্বানীক ধনী ব্যক্তি বুলি কোৱা হয়। আমি জানো বিশ্বৰ ভিতৰত 2য় স্থানত জনসংখ্যাৰ ক্ষেত্ৰত আছে আমাৰ ভাৰত, আৰু তাৰ এক্সপৰ্টৰে এটা বৃহৎ ভূমিকা গ্ৰহণ কৰে মুকেশ আম্বানীয়ে। সেইকাৰণে মুকেশ আম্বানীৰ বিশ্বৰ ধনী ব্যক্তিসকলৰ তালিকাত এক সুকীয়া স্থান আছে। হয়, প্ৰায় $83 বিলিয়ন মালিক মুকেশ আম্বানী এছিয়াৰ ভিতৰতে আটাইতকৈ ধনী ব্যক্তি আৰু বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত শীৰ্ষস্থানত আহে। বন্ধুসকল, আপুনি আমাৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব আৰু আপোনাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে পুনৰ লগ পাম এটা ৰোমাঞ্চকৰ ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।